যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেনেহলে আজি এই ভিডিঅ' আপোনালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এটা ভাল ভিডিঅ' হ'বলৈ গৈ আছে কিয়নো ইতিমধ্যে যিসকল হিতাধিকাৰীৰ ঘৰে ঘৰে পঞ্চায়ত অফিচৰ পৰা সাৰ্ভে কৰা হৈছিল সেইসকলৰ বাবে সুখবৰ যে তেওঁলোকৰ প্ৰতিখন জিলাৰ ঘৰসমূহ ইতিমধ্যে নতুনকৈ চেনচন কৰা আৰম্ভ কৰিছে গতিকে মোৰ আগৰ আপলোড কৰা ভিডিঅ'সমূহত বহুকেইখন জিলাৰ পৰা বহুকেইটা ভিউৱাৰ্ছে কমেন্ট সেকশনত কমেন্ট কৰি জনাইছিল যে তেওঁলোকৰ যিসমূহ ব্লক আৰু পঞ্চায়ত আছে এই ব্লক আৰু পঞ্চায়তসমূহত বৰ্তমান কিমানটা নতুন ঘৰ চেনচন কৰা হৈছে সেইটো তেওঁলোকক দেখুৱাই দিব লাগে সেইকাৰণে মই তেওঁলোকৰ ৰিকুৱেষ্ট অনুযায়ী আজিৰ এইটো ভিডিঅ' লৈ আহিছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে তেওঁলোকে ৰিকুৱেষ্ট কৰা জিলাসমূহত বৰ্তমান নতুনকৈ কিমানটা ঘৰ ইতিমধ্যে চেনচন কৰা হৈছে একেটা দিনৰ ভিতৰত সেইটো আপোনালোকক দেখুৱাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণ শেষলৈ চাই থাকিব ভিডিঅ'টোত এতিয়ালৈকে যদি এটা লাইক কৰা নাই তেনেহলে প্ৰথমতে লাইক কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছে সাবস্ক্ৰাইব কৰি ৰাখক এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ ৰেগুলাৰ পাই থাকিবলৈ তেনেহলে দেৰি নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো প্ৰথমতে আপোনালোকক জনাই দিব বিচাৰো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমাৰ অসমত যেটো 2018 বৰ্ষতে জিঅ' টেগিং কৰা হৈছিল সেই 2018 বৰ্ষৰ জিঅ' টেগিং অনুযায়ী আমাৰ অসমত 19,54,000 পৰিয়ালে ইতিমধ্যে ঘৰ লাভ কৰি সেই ঘৰসমূহ তেওঁলোকৰ কমপ্লিট হৈ উঠিছে আৰু বাকি 2018 বৰ্ষৰ জিঅ' টেগিং অনুযায়ী 7 লাখ পৰিয়ালৰ ঘৰ পাবলৈ বাকি আছে সেই 7 লাখ পৰিয়ালত ঘৰ দিবলৈ চৰকাৰে নতুনকৈ সিদ্ধান্ত জাৰি কৰি প্ৰতিখন জিলাৰ জিঅ' টেগিং অনুযায়ী এই ঘৰসমূহ চেনচন কৰা আৰম্ভ কৰিছে গতিকে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ ওলাইছো যে 2018-19 বৰ্ষৰ জিঅ' টেগিং অনুযায়ী কোন জিলাই কিমানটা নতুন ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে সেইটো আপোনালোকক প্ৰতিখন জিলা লাভ কৰা সংখ্যাসমূহ দেখুৱাই দিম প্ৰথমতে আৰম্ভ কৰিবলৈ লৈছো মাজুলী জিলাৰ পৰা মাজুলীয়ে লাভ কৰিছে 4,659টা ঘৰ মৰিগাঁও জিলাই লাভ কৰিছে 5,392টা ঘৰ দৰং জিলাই লাভ কৰিছে 2,245টা ঘৰ কাছাৰ জিলাই লাভ কৰিছে 3,878টা ঘৰ বৰপেটা জিলাই লাভ কৰিছে 3,720টা ঘৰ বাক্সা জিলাই লাভ কৰিছে 4,990টা ঘৰ চিৰাং জিলাই লাভ কৰিছে 2,598টা ঘৰ হাইলাকান্দি জিলাই লাভ কৰিছে 5,288টা ঘৰ হোজাই জিলাই লাভ কৰিছে 3,403টা ঘৰ বিশ্বনাথে লাভ কৰিছে 9,398টা ঘৰ বঙাইগাঁও জিলাই লাভ কৰিছে 9,022টা ঘৰ কামৰূপ জিলাই লাভ কৰিছে 5,756টা ঘৰ কামৰূপ মেট্ৰত লাভ কৰিছে 1,145টা ঘৰ তিনিচুকীয়া জিলাই লাভ কৰিছে 2,843টা ঘৰ কোকৰাঝাৰ জিলাই লাভ কৰিছে 5,134টা ঘৰ নলবাৰী জিলাই লাভ কৰিছে 1,884টা ঘৰ নগাঁও জিলাই লাভ কৰিছে 6,898টা ঘৰ লখিমপুৰ জিলাই লাভ কৰিছে 9,845টা ঘৰ বজালীয়ে লাভ কৰিছে 901টা ঘৰ কৰিমগঞ্জত লাভ কৰিছে 4,245টা ঘৰ গোৱালপাৰা জিলাই লাভ কৰিছে 4,284টা ঘৰ ধেমাজি জিলাই লাভ কৰিছে 20,246টা ঘৰ ডিব্ৰুগড়ত লাভ কৰিছে 1,546টা ঘৰ গোলাঘাট জিলাই লাভ কৰিছে 4,788টা ঘৰ ধুবুৰীয়ে লাভ কৰিছে 3,016টা ঘৰ চৰাইদেউ জিলাই লাভ কৰিছে 536টা ঘৰ ডিমা হাছাৱে লাভ কৰিছে 6,230টা ঘৰ হোজাই জিলাই লাভ কৰিছে 3,403টা ঘৰ ওদালগুৰিয়ে লাভ কৰিছে 4,173টা ঘৰ যোৰহাট জিলাত লাভ কৰিছে 1,835টা ঘৰ শিৱসাগৰে লাভ কৰিছে 2,473টা ঘৰ শোণিতপুৰত লাভ কৰিছে 3,692টা ঘৰ ৱেষ্ট কাৰ্বি আংলঙত লাভ কৰিছে 10,850টা ঘৰ সাউথ খালমাৰত লাভ কৰিছে 1,113টা ঘৰ তামুলপুৰে লাভ কৰিছে 2,494টা ঘৰ এইখিনি আছিল 2024-25 বৰ্ষৰ জিলাসমূহৰ নতুনকৈ অহা চৰকাৰী ঘৰ যদি এই ঘৰসমূহ অনুযায়ী আপোনাৰ ব্লকৰ ঘৰ চাব বিচাৰে তেনেহলে কমেন্ট সেকশনত আপোনাৰ জিলা ব্লক আৰু পঞ্চায়তৰ নাম লিখি দিব